ভাবিকে ঘূৰাব পা আটাই কেইজন আছিলা মুৰব্বী মৰমৰ আটাই কেইজন আছিলা মুৰব্বী মৰমৰ সেয়েহে দিলো মই এক খবৰ মুখ কৰিবা ধুনীয়াকৈ পাবা তোমালোকে এই স্বৰ্গটো মুখ কৰিবা ধুনীয়াকৈ পাবা তোমালোকে এই স্বৰ্গটো আর তার পাশে যুধিষ্ঠির রবেই না অকল ঘরে যুধিষ্ঠিরে তোমার সমান ধর্ম নাই এই ত্রিভুবন তোমার সমান ধর্ম নাই এই ত্রিভুবন কিন্তু তুমি কি এটা বেয়া কৰ্ম কৰিলা এটা অস্পৃশ্য জীৱ এই কুকুৰক তুমি লগত লৈ আহিছা এতিয়া অতি সর্বত এই কুকুরর পাবে থাই জি সর্বত এই কুকুরর হবে অবস্থায় নাই ও তেনে সর্বত যাব অমৃষা যুধিষ্ঠির আন এটা নাম হচ্ছে ধর্ম আনহাতে সেই জংগলৰ আন এটা নাম কিন্তু ধৰ্ম হয় সঁচাতে ধৰ্মৰ লগত যুধিষ্ঠিৰ স্বৰ্গপুৰ চালে আৰু স্বৰ্গত গৈ যুধিষ্ঠিৰে দেখা পালে এটা আচৰিত দৃশ্য স্বৰ্গত গৈ যুধিষ্ঠিৰে দেখিলে যে সোণৰ সিংহাসনত বীৰদৰ্পে বহি আছিল ৰজা দুৰ্যোধন
আপুনিতো জানে সামান্য দুখতে মই মোৰ ভাতৃ ভাৰ্যা সভাটো গিৰি পথে পথে হেৰুৱাই থৈ আহিছোঁ। কিন্তু আপুনিতো এইটো জানিলো নে যে মহাকবি অত্যাচাৰী অহংকাৰী ভ্ৰষ্টাচাৰী এই দুৰ্যোধনে ইমান পাপ কাম কৰাৰ পাছতো কেনেকৈ গ'লে স্বৰ্গপালা তাতে হ'ল মোক কৈ আগতীয়া হ'ল কিয় ভয় কৰিলে? তেতিয়া নাৰদে ক'লে শুনা ধৰ্মৰায়, আচৰিত হোৱাৰ কোনো কাৰণ নাই। এই যে দেখিছে দুৰ্যোধন, এই দুৰ্যোধনেই হৈছে কলি, দুৰ্যোধনেই হৈছে কলি। তোমালোক আহিলা তাপৰ যুগৰ অৱসান ঘটিলো, এতিয়া কলিয়ে গৈ পৃথিৱীতে পাৰ হ'ব। কলিৰ যুগৰ মানুহবিলাকক এই দুৰ্যোধনে শাসন কৰিব আৰু দুৰ্যোধনৰ তলতীয়া হৈ কলিৰ যুগৰ মানুহবিলাক থাকিব লাগিব। এতিয়া সুনিশ্চিত কৰে তেনেহ'লে দেৱৰ কি এই কলিৰ যুগৰ মানুহবিলাকৰ পৰিত্ৰাণৰ উপায় কি হ'ব? তেতিয়া নাৰদে ক'লে এই প্ৰশ্নৰ উত্তৰ মই তোমাক কিছু সময় পিছত দিম, কিন্তু ভাবা নাই মোৰ আচৰিত লাগিছে তুমি ইমান দিনৰ মূৰত আহি এই স্বৰ্গপুৰ পালাহি। তুমি বাটে বাটে তোমাৰ ভাতৃ ভাৰ্যা সভাটো হেৰুৱাই থৈ আহিছা। এই সিহঁতবিলাকে তোমাৰ এবাৰো মনত পৰা নাইনে? কৰিছে। তুমি তোমাৰ ভাতৃবিলাকক চাবা, তুমি তোমাৰ মৰমৰ ভাৰ্যা দ্ৰৌপদীক চাবা। ঠিক আছে? অ নাৰ